পোনপ্ৰথমে নমস্কাৰ কৰিলোঁ আপোনালোকক। যিয়ে নহওক আপোনালোকে যিটো সমাগত BTC নিৰ্বাচনত আপোনালোকে UPPLক জিকাই নোৱাৰ কাৰণে বহুখিনি প্ৰচেষ্টা আপোনালোকে হাতত লৈছে। এনে সন্দৰ্ভত আপুনি কি ক'ব? আমি UPPLক জিতোৱাটো পুৰা মানে আছে আৰু আমাক পৰিৱৰ্তনটো লাগে আৰু BPFত মই থাকিলোঁ 17 বছৰ। BPFৰ পৰা মই পৰিৱৰ্তনটো নাপালোঁ, একোৱে নাপালোঁ। নোপোৱাত যি গৈছিলোঁ ফুৰিব গৈছিলোঁ সেইখিনি পালোঁ আৰু সেই ফুৰিব যোৱাটো আমাৰ কাৰণে নহয়, কাৰণ আমাৰ ল'ৰা ছোৱালী আছে কিবা আছে, আমি একো ল'ৰা ছোৱালীৰ বিষয়ে আমি একো নাপালোঁ আৰু মই কাকো দিবও নোৱাৰিলোঁ, একো দিব পৰা নাই আৰু নিজে মই ডেভেলপ হ'ব নোৱাৰিলোঁ। সেইকাৰণে ইয়াতে আজি আহিছোঁ, UPPL জইনিং কৰিছোঁ। UPPLত যাতে আমাৰ উন্নতি হ'বই আৰু হ'ব নহয় হ'বই লাগিব। আমাৰ পৰিৱৰ্তনটো বিচাৰিছোঁ। বৰ্তমান BPFে কৈ আছে তেওঁলোকে বহুখিনি উন্নতি কৰা বুলি। তাৰপিছত যিটো নেকি ঐক্য শান্তি চুক্তি, যিটো বিটিআৰ চুক্তি হ'ল, সেই বিটিআৰ চুক্তিক লৈ তেওঁলোকে মানে অশান্তি কৰি আছে। এইটো সন্দৰ্ভত আপুনি কি ক'ব? এইটো তেওঁলোকে দুৰ্নীতি কৰিছে কিছুমান। এতিয়া BPFে ওলাই আছে UPPLে গ'লে মাটি দখল কৰিব বা আমাৰ কিছুমান আমাৰ বহুত কিবা কিবি হ'ব বুলি কৈ আছে আৰু মই সেইটো নাভাবোঁ যে কাৰ মাটি কোনে কাঢ়িব, মই সেইটো নাভাবোঁ। আপোনালোকে নিশ্চিত নে UPPL চৰকাৰ হোৱাটো? নিশ্চিত। বৰ্তমান যিটো আপোনালোকে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ লৈ আছে, খালিংদুৱাৰ সমষ্টিত যি কেণ্ডিডেট UPPLৰ, তেওঁ জয়ী হোৱাটো কিমান সম্ভৱ? নাই, বিপুল ভোটতে জয় হ'ব। আমাৰ একদম বিশ্বাস আছে, আত্মবিশ্বাস আছে, বিপুল ভোটত জয়যুক্ত হ'ব তেওঁ। আপুনি কি ক'ব? নাই, মই আজি ইমান 17 বছৰ একো কৰিবই নোৱাৰিলে তেওঁ। আজি ধৰক মানে মানুহে যিখিনি পাব লাগে সেইখিনি বহুতখিনি বঞ্চিত হৈ থাকিলে, বঞ্চিত হৈ থাকিলে। আৰু আমাৰ এইবাৰ প্ৰমোদ বড়োদেৱে যিখিনি আঁচনি লৈছে সেইখিনি মোৰ বিশ্বাস তাৰমানে নিশ্চয় ইয়াতে সফল হ'ব আৰু UPPL চৰকাৰ অহা মানে ৰাইজৰো সফল হ'ব। আপোনালোকে এজন মহিলা হিচাপে আপোনালোকে UPPLৰ পৰা কি বিচাৰে যদি UPPL চৰকাৰ গঠন কৰে? ল'ৰা ছোৱালীৰ ভৱিষ্যততো আমাক লাগে, সেইটোৱে আৰু মহিলাৰ সমান অধিকাৰ পাব লাগে। যিহেতু মহিলাও বহুত পঢ়ি লিখি এনে আছে, কিছুমান সেইবিলাকো যাতে কিবা এটা UPPLৰ পৰা সহায় পায়, এটা নিজক চিনাকি দিব পৰা হয়, সেইখিনি লাগে আৰু। তেনেস্থলত আপুনি যিটো BPF চৰকাৰ 17 বছৰ শাসন ভাৰ কৰিলে, শাসনৰ সময়ত তেওঁলোকে বহুত দুৰ্নীতি কৰা বুলি UPPLে অজুহাত দেখাইছে বা কোনোবা এটা অন্য দলেও তেওঁলোকক অজুহাত দেখুৱাইছে। আৰু বৰ্তমান দেখা গৈছে BPFৰ চৰকাৰ থকা সময়ত UPPLৰ যিটো দুৰ্নীতি, সেই দুৰ্নীতিগ্ৰস্তত বৰ্তমান যিটো নিযুক্তি ক্ষেত্ৰত বহুখিনি দুৰ্নীতি কৰিছে। ইয়াৰ বিষয়ে আপুনি কি ক'ব? দুৰ্নীতিটো কৰিছে, যিহেতু মই ভোট দিয়াটো বেছি দিন হোৱা নাই, মই 3 বছৰ হ'ল, এতিয়া 3বাৰ হ'ব আৰু এইবাৰ লগত। তো মইতো ইমানখিনি নাজানো, কিন্তু মই কোনো ফালৰ পৰা ইমান উন্নতি হোৱা দেখা নাপালোঁ আগতে। যিহেতু আমি পঢ়ি লিখি এনেই আছোঁ বেকাৰ, চ' আমি কিবা এটা সহায় পাম বুলি কেনে UPPLক এতিয়া চেঞ্জ কৰি আমাৰ যোনটো দলটো মানে পৰিৱৰ্তনটো বিচাৰি আহিলোঁ আৰু এতিয়া মই ভাবোঁ জয়যুক্ত হওক আৰু আমি যিখিনি আশা কৰিছোঁ সেইখিনি সফল হওক, সেইখিনিয়ে বুলি भाबिलो आरो। बे समावहाय UPPL जा दिनै मोनसे पुरुलियायावहाय फोसावदिं मेल बिसायख'थिनि फोसावदिं मेल खुंलांबाय, बेयावहाय गोबां मानसिखौ बाहागो लानाय नुदों। नोंथाङाबो बेयाव सासे बाहागो लागिरि हिसाबै फैदों। बेयावहाय नोंथाङा UPPL देरहानायनि बेलायावहाय बेसेबां आसाबादि? आं बहुत आसा खालामदों आरो देरहाथारगोन, जोंनि UPPLनिनो सरकार जाथारगोन आंनि मोनसे बिसास। आरो जितु दा जोंनि बे खालिंदर समस्त जितु केन्डिडेट बिथां दिल्लक बर' बिथाङाथ' जितिनायाथ' खाथां सिउर, माने एकदम सिउर आरो बे खोनाखौनो बुंनानै आं मा बुंनो, आंनो परिबर्तन नांगौ।